মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ সকলোকে স্বাগতম জনাই আজি এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষলৈ আহিছোঁ। আহাচোন, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে হাতত এটা কলম আৰু এখন বহি লৈ ল'বা, যাতে স্ক্ৰীণত দেখি থকা সকলো শব্দ তোমালোকে লিখি ৰাখিব পাৰা। আহা, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া সমাজত প্ৰচলিত ঢেঁকীৰ বিভিন্ন অংশসমূহৰ নাম: 1. ঢেঁকীথোৰা, গোলচ, খুবলি বা গাড়ীখলি, ঢেঁকীদাং বা উচানমাৰি, কতৰা, ফিছা, সতিনী জৰী, আখলশলা বা মলুৱাবাৰী, বৰণীমাৰি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ঢেঁকীৰ অংশসমূহৰ নাম এইখিনি আছিলে। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।